নমস্কাৰ, স্বাগতম জনাইছোঁ আৰ্নাছ ব্লগৰ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আজি বনাবলৈ লৈছোঁ ভেদাইলতাৰ পাতৰ সৈতে চিকেন আমাৰ সৰহকৈ আনিছিলে, তাৰে মই অকণমান লৈ লৈছোঁ, এপোৱা মানেই হ'ব। আৰু এইখিনি হৈছে ভেদাইলতা। আগতে মই কোনোদিন খাই পোৱা নাই, সেইকাৰণে মই কমকৈ বনালোঁ, কিন্তু খাই মেলি টেষ্ট কৰাৰ পিছতহে মই ভিডিঅ'টো আগবঢ়াইছোঁ। তাৰ বাবে লৈছোঁ আলু 3টা, আদা এডোখৰ, তাৰপিছত 5 ফুটামান নহৰু আৰু পিঁয়াজ 3টা। পিঁয়াজকেইটা সৰু সৰু, সেইকাৰণে মই 3টা লৈছোঁ। ডাঙৰ হ'লে এটাও ল'ব পাৰে আপোনালোকে। আৰু এইখিনি হৈছে চিকেনখিনি মই ভালদৰে ধুই লৈছোঁ। ইয়াত দিম মই হালধি, হালধি 1 চামুচ দিছোঁ, আৰু দিম সোৱাদ অনুসৰি নিমখ। দি পেলাই ভালদৰে গোটেইখিনি সানি ল'ম। এইখিনি মই ধুনীয়াকৈ সানি লৈছোঁ। অকণমান দেৰি মেৰিনেট কৰি থৈ দিলে ভালে হয়, কিন্তু মই মেৰিনেট কৰিবলৈ এনেকৈ সময় নাপালোঁ, ঘপককৈ বনালোঁ খাই চাওঁ বুলিয়ে। মিক্সি জাৰ এটা লৈছোঁ, তাতে মই ভেদাইলতা পাতখিনি দি দিম। এইখিনি মই ধুই মেলি ধুনীয়াকৈ ৰেডি কৰি লৈছিলোঁ, আৰু এতিয়া গোটেইখিনি মই ইয়াত দি দিম। যিবিলাক ঠাৰি কুমলীয়া আছে সেইবিলাক মই দি দিম, আৰু যদি অকণমান মই বুঢ়া নিচিনা পাইছোঁ সেইখিনি মই নিদিওঁ। কুমলীয়াবিলাক মই ভাঙি দি দিছোঁ। এতিয়া অলপ পানী দিছোঁ, পানী দি ভালদৰে এটা পেষ্ট বনাই ল'ম। খুলিব পৰা নাছিলোঁ, বৰ টান হৈ গৈছিলে। এইখিনি ধুনীয়া মোৰ পেষ্ট হৈ গৈছে। একদম পূৰা মিহি পেষ্ট কৰিব লাগে সেইটো কথা নহয়, অকণমান যদি পাতটো থাকে তেতিয়াও একো নাই। এইফালে কেৰাহীখন পাতি দিছোঁ, কেৰাহী গৰম হ'ল। এতিয়া ইয়াত দিম তেল। তেল মই জোখ অনুপাতে দিছোঁ, 4 চামুচমান হ'ব। আৰু মাংসখিনি মই প্ৰথমতে ফ্ৰাই কৰি ল'ম। মাংস ফ্ৰাই হৈ গ'ল। এতিয়া মই আলু কেইডোখৰ কাটি লৈছিলোঁ, সেইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আলুত নিমখ নাছিলে, অকণমান নিমখ দি দিছোঁ। আলু ফ্ৰাই হৈ গৈছে, আলুখিনি মই ৰঙাকৈ ভাজি লৈছোঁ। একেখিনি তেলতে এতিয়া দিম মই কেইটামান জিৰা, 2 খিলা তেজপাত, কাটি লোৱা পিঁয়াজ কেইডোখৰ, ভালদৰে ভাজি ল'ম। কালাৰটো চেঞ্জ হোৱাত দিলোঁ আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টৰ লগত জলকীয়া আছিলে, জলকীয়াটো ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। আৰু ইয়াত দিছোঁ হালধি, বৰ বেছি হালধি নাই দিয়া, আধা চা চামুচতকৈও কম দিছোঁ। দি পেলাই ভাজি লৈছোঁ। আৰু ইয়াতে দি দিম এতিয়া মোৰ ভেদাইলতা, পিচি লোৱা ভেদাইলতাখিনি। মোৰ ভেদাইলতাখিনি ভালদৰে পিচ নাখালে, অলপ পাত হৈ থাকিলে একো নাই, এনেকৈ পাত হৈ থাকিলেও বেয়া নালাগে, ভালে লাগে।
আৰু এইখিনি ইমান দেৰিলৈকে ভাজিব যেতিয়ালৈকে বস্তুখিনি শুকাই নাযায় আৰু ভালকৈ ভাজ নাখায়। এইখিনি পূৰা শুকাই যাবলৈ দিম মই। আৰু এনেকুৱাতে দি দিছোঁ অকণমান নিমখ। মাংসত যিহেতু নিমখ দিছিলোঁ সেয়া কম হ'ব আৰু ইয়াতো অকণমান নিমখ দি দিছোঁ। প্ৰায়খিনি মোৰ শুকাইছে আৰু শুকাব লাগিব। শুকাই আহিছে বহুতখিনি আৰু এতিয়া মই ইয়াতে যোগ কৰিম জালুক মই 1 চামুচ দিছোঁ। জালুকখিনি ঘৰৰ জালুক হয়, জ্বলা আছে। চাহ চামুচে 1 চামুচ, এখনটো মছলাৰ চামুচ হয়, এখন সৰু হয়, সেইকাৰণে মই 1 চামুচ, চাহ চামুচে 1 চামুচ, ইয়াৰ 1 চামুচটো চাহ চামুচৰ আধা চামুচ হয়। ভেদাইলতাখিনি বহুতখিনি শুকাই আহিলে দেখিলে, আৰু এনেকুৱাতে মই দি দিলোঁ মাংস আৰু আলুখিনি, যিখিনি একেলগে দি দিলোঁ। মিট মছলা 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, গৰম মছলা 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ, মছলাখিনি নিজৰ ওপৰত কথা, যি মছলা দিয়ে। মোৰ যিখিনি আছিলে সেইখিনি দিছোঁ। কালাৰটো বৰ ধুনীয়া লাগিছে দেখিবলৈ। এইখিনি চাওক, ভাজি পেলাই মোৰ গোটেইখিনি শুকাই আহিলে। পানী পটককৈ দি নিদিব, এনেকৈ ভাজি পেলাই যেতিয়া শুকাই পেলাই তেল এৰিব অলপ অলপ, তেতিয়াহে পানী যোগ কৰিব। এইখিনি শুকাই গৈছে, মোৰ আলু সিজি গ'ল এয়া। ধুনীয়াকৈ শুকাই গ'ল। এতিয়া মই ইয়াত দিম গৰম পানী। এইখিনি ৰেডি হৈ গৈছে। আপোনালোকে কিমান জোল খায়, কিমান ডাঠ কৰি খায়, সেইটো নিজৰ ওপৰত কথা। মই পানী বেছি দিয়া নাই, অকণমান গ্ৰেভি কৰিছোঁ। দেখিছে, গেছ অফ কৰি দিলোঁ, খানা হৈ গ'ল। এতিয়া আপোনালোকক মই খাই পেলাই কৈ আছোঁ কেনেকুৱা হৈছে বাৰু। ভেদাইলতা আৰু মাংস বনাই হৈ গ'ল। এতিয়া আজি প্ৰথম বনাইছোঁ দেই, খাই পোৱা নাই আগতে। মানুহে কয় ভাল হয় বুলি, মই আজি প্ৰথম বনাই চাইছোঁ কেনেকুৱা হয়। বাটটো লৈ আহিছোঁ, তাতে অকণমান লাগিছে, একদম লাগিছে, অকণমান লাগিছোঁ। অকণমান খাই চাওঁ আৰু আপোনালোকক কওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে। সদায় একেধৰণে খাই থাকে, অলপ বেলেগ এটা টেষ্ট আহিছে, বেলেগ এটা ফ্লেভাৰ, জালুক, বহুত ধুনীয়া লাগিছে খাবলৈ। মাংস আৰু আলু ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে বনাই চাব। যদি চাই ভাল পালে ভিডিঅ'টো তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যিসকল নতুন ভিউৱাৰ্ছে চাই আছে তেওঁলোকে।
তেন্তে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চাই থাকিব আৰ্নাছ ব্লগ। বাই বাই।